ইয়াতে আপোনালোকৰ খেৰ কাটা যায় এইটো খেৰ কাটা মেচিন হয় তেনেকুৱা আপোনাৰ মেচিন দি পেলাই আপুনি আপোনাৰ এইফাল ইপিনেদি খেৰখিনি এইফাল দি সুমুৱা যায় এইফাল দি খেৰটো সুমুৱা যায় সিফালে আপোনাৰ কাট খাই পেলাই ওলাই এটা কাট খাই ওলাই যায় হয় এইবিলাক বস্তাবিলাক ৰাখা হৈছে ইয়াত আপোনাৰ খেৰবিলাক আমি কাটি পেলাই ইয়াত ভৰাই লওঁ লৈ পেলাই এইবিলাক আমি আনি পেলাই পানীত আমাৰ ভিজোৱা হয় এইফালে আহক এইবিলাক ড্ৰামত আমাৰ খেৰবিলাক আমি সুমুৱাই পেলাই ভিজাওঁ এই ড্ৰামবিলাকত আপোনাৰ হয় এনে সাধাৰণতে 2-3টা প্ৰসেস আছে এটা বয়লিং প্ৰসেসও আছে আৰু এটা ধৰক আমি এটা টাউন এৰিয়াত ধৰক খেৰ খৰি পাবলৈ দিগদাৰ গতিকে টাউন এৰিয়াত সাধাৰণতে পানীত ভিজাই পেলাই যেটো কৰা যায় কিছুমানে আৰু কয় বয়লটো মানে আপোনাৰ চূণ দি কিনে বয়ল কৰে যে সেইটো নকৰিলেও হয় নেকি নহয় হেতু আসলতে মানে কি বেছি ভাল হয় বুলি ভাবা যায় আৰু কিন্তু দুইটাই একে খালি ইয়াত কি হয় আপুনি এটা টাইম ৰাখিব লাগে ইয়াত আমি যেনেকে চূণ দিওঁ ব্লিচিং দিওঁ তেনেকা কিছুমান হেৰি দি পেলাই আমাৰ খেৰটো ধৰক আমি অলমোস্ট 48 আৱাৰ্ছ আমি ৰাখোঁ যেটো কাৰণত ধৰক খেৰটো আপোনাৰ কমপ্লিট ষ্টেৰিলাইজ হয় আৰু তাৰ পিছত আমি সেইখিনি উলাই পেলাই চাংখন দেখিছে ন ইয়াতে আমি মানে উলাই ৰাখোঁ ইয়াতে মানে মেলি দিয়া হয় এক্সট্ৰা পানীটো উলাই যাবৰ কাৰণে ইয়াত বহুত পানী সোমাইতো আৰু যেটো পানী থাকে মানে হেতু আপোনাৰ এটা মানে আমি তিতা কাপোৰ চুলে যেনেকুৱা পানী লাগে হাতত কিমানখিনি পানী থাকিব লাগে খেৰটো তেতিয়া মানে সেইখিনি ভাল হয় আমাৰ এই ওপৰত দেখিছে ন চাংঘৰ কিটা হয় ওপৰত ইয়াত আমাৰ খেৰ ষ্টক কৰা যায় ষ্টক কৰা যায় হয় আৰু ইয়াতে আমাৰ সিলিন্ডাৰ বনাও ইয়াতে সিলিন্ডাৰ বনোৱা যায় সিলিন্ডাৰ বনোৱা এক্সট্ৰা কিবা মেচিন আছে আমি মেচিনটো মাজে মাজে ইউজ কৰো বেছি ৰিকোয়াৰমেন্ট থাকিলে নহলে কেতিয়াবা মানে হাতেৰে বেছি বনোৱা যায় এনে সাধাৰণতে আমি দেখিছো যে বৰ্তমান হাতেৰে বনালে অলপ হেৰিবিলাক বেছি ভাল হয় আৰু মানে টাইট থাকে আৰু মেচিনটো দি বনাব পাৰি সিলিন্ডাৰ ডাঙৰ সৰু কিবা হেতু আপোনাৰ সাধাৰণতে ধৰক 5 কেজি বা 10 কেজি আপুনি নৰ্মেল হিচাপত দুটা ক'ব পাৰে আৰু তেনেকুৱা দুটা ৰেটৰে প্ৰায় থাকে ধৰক আপুনি আজি ডিপেন্ড কৰে যে আপুনি কিমান বনায় আমি এনে এটা মিডিয়াম সাইজ এটা আমি প্ৰিফাৰ কৰো আৰু আমি বহুত ডাঙৰ সাইজটো নকৰো কাৰণ বেছি ডাঙৰ সাইজটো হলে আপোনাৰ টাইমটো বেছি লয় আপুনি ধৰক আজি 6 মাহ হল বা 5 মাহলৈকে ৰাখিব পাৰিলে কিন্তু হিমান দিনলৈকে আপোনাৰ টাইমটো কনজিউম কৰি দিয়ে ন গতিকে প্ৰফেশনেলি কৰিব হলে অলপ মিডিয়াম সাইজটো ভাল আপোনাৰ 3 মাহত ধৰক প্ৰডাকশন হৈ গ'ল আপুনি চেঞ্জ কৰি দিলে লগে লগে বেলেগ এটা আনিলে সেট গতিকে হেতু হিচাপত ধৰক বছৰত আপুনি 3টা 4টা আপুনি প্ৰডাকশন আপুনি কৰিব পাৰে সাইকেল ইয়াত আপোনাৰ আমাৰ এখিনি নতুন সিলিন্ডাৰ লগোৱা হৈছে নতুন সিলিন্ডাৰ হয় এখিনি প্ৰডাকশন নতুনকে হৈছে আৰু মানে আৰম্ভ হোৱা নাই এতিয়ালৈকে হয় এটা একদম নতুন ফ্ৰেছ হয় ভিতৰৰ লাইনখিনি দুটা নতুন লাইন এইবিলাক আপোনাৰ এইবিলাকে ফুটা কৰি দিয়া হৈছে যে এইবিলাকৰ ওলাই আহিব ন হয় ফুটাবিলাকৰ পৰা আপোনাৰ মানে আমি যেতিয়া সিলিন্ডাৰটো বনাও সেই ফুটাবিলাক দিয়া হয় আৰু ফুটা মানে বেলেগ মানুহে বেলেগকে কৰে আমি ধৰ 4টা ফুটা দিছো কপা দিছে হয়তো কপা দিয়া হয় এটো মানে আপোনাৰ সিনথেটিক কটন যেটো আপোনাৰ মানে নরমাল কটনটো নহয় নরমালটো পানীটো ৰখি পেলাই ভিতৰলে সোমাই যায় সোমাই থাকিলে মানে কি হয় এই জায়গাখিনি আপোনাৰ ড্যামেজ কৰিব পাৰে আমি সেইকাৰণে সিনথেটিক কটনটো বেছি প্ৰিফাৰ কৰো আৰু এই ফুটাখিনি যেতিয়া মানে মাইসিলিয়ামৰ গ্ৰোথটো কমপ্লিট আহিব এতিয়া এই জায়গাবিলাক দেখিছে যেনেকৈ আপোনাৰ বগা হৈ আহিছে হয় গেহু বিলাকে মানে ইয়াত এতিয়া মানে বস্তুটো গ্ৰোথটো আহিবলৈ আৰম্ভ কৰিছে এইবিলাক লাহে লাহে যেতিয়া কমপ্লিট গোটেই সিলিন্ডাৰটো বগা হৈ যাব মাইসিলিয়ামৰ গ্ৰোথটো কমপ্লিট আহিব তেতিয়া আমি এই কটনবিলাক আমি উলাই দিব লাগিব এতিয়া এই ৰাস্তাটো দিয়ে মাশৰুমখিনি মানে গ্ৰোথ ওলাই বস্তুটো এনেকুৱা মানে ধৰক আপোনাৰ কবলৈ গলে যে তেওঁলোকৰ এটাটো জায়গা লাগে ন যেতিয়া গোটেইটো বগা হৈ গ'ল মানে তেওঁলোকৰ আৰু বাহিবলৈ ওলাবৰ কাৰণে জায়গা বিচাৰি আছে জায়গাটো আমি তেতিয়া ৰাস্তাটো তেওঁলোকক দি ৰাস্তা আপোনাৰ 4টা এটা সিলিন্ডাৰ 4টা আমাৰ আচলতে জায়গা কম আমি জায়গা কম কাৰণে মানে আমি কৰিছো কি আমি দুটা সাইডত আমি দুটা ফুটা আমি কৰিছো এতিয়া যাৰ স্পেস আছে তাত তেওঁলোকে ধৰক সিলিন্ডাৰ মাজত অলপ গ্যাপো দিব পাৰে বেছিকে তাত তেওঁলোকে ধৰক 8টা ফুটা কৰিলে বহুতে পিন দি ফুটা কৰি দিয়ে কিন্তু আমি এটো প্ৰিফাৰ নকৰো কাৰণ কি হয় হেতু আপোনাৰ ফুটাবিলাক কৰিবলৈ অলপ ইজি হয় কিন্তু তাত আপোনাৰ বেলেগ বেয়া মানে বেক্টেৰিয়া বা বেলেগ সৰু ধৰক পোক থাকে এইবিলাক সোমাবৰ কাৰণে তাত বহুত চান্স থাকে গতিকে সদায় আপুনি এনেকা নরমাল ফুটাটো কৰি এটা হেৰি দি আপুনি এই কটনটো ইউজ কৰাটো ভাল এটো আপোনাৰ কিমান দিন পিছত ওলাব এটো এখিনি আপোনাৰ ধৰক এতিয়া এইটো আমাৰ সিলিন্ডাৰ কব গলে আমাৰ হয় এটো আপোনাৰ আমাৰ ডিসেম্বৰত লগোৱা এটো ডেটটো লিখা থাকে ন আমি ডেট বিলাক ৰেখি ৰাখো যে আমি গম পাবৰ কাৰণে যে কিমান দিন হৈ গৈছে গতিকে এইটো আমাৰ ডিসেম্বৰত লগোৱা সিলিন্ডাৰ গতিকে এতিয়া ধৰক 4 নম্বৰ মাহ চলি আছে গতিকে এখিনি আমাৰ ঠাণ্ডা দিন কাৰণে ভাল হৈছে কি আমি বেছি দিন ৰাখিলেও প্ৰডাকশন ভালকে দি আছে গতিকে মানে আপুনি এতিয়া এখিনি যিমান দিন আমাৰ থাকিব ইচ্ছা কৰিলে দেখি যে আপুনি কমপ্লিট বগা হৈ আছে আমি আৰু বেছি দিন ৰাখিব পাৰো আপুনি যদি ইয়াত অলপ ট্ৰিটমেন্ট লয় পানী চানীখিনি আমি দিওঁ
আৰু যিখিনি বস্তু সিহঁতক মানে আচলতে কথাটো হৈছে সিহঁতক জীয়াই থাকিবৰ কাৰণে খাবলৈ দিব লাগিব। এইটো আপোনাৰ পানীটো ডেইলি ৱাইজ দিব লাগে বা কোনটো পানীটো পানী এনে আমি ৰুমত ডেইলি ৱাইজে থাকে কাৰণ এতিয়া মানে ভিতৰত পানীটো ডেইলি দিব নালাগে ডেইলি হয় যেতিয়া আমাৰ ফ্লাছটো হ'ব মাছৰুম বিলাক যেনেকে ওলাব এতিয়া এইটো যিটো মাছৰুম দেখিছে ন এতিয়া এহেঁতে পানী পাব লাগে এই ফগাৰ বিলাক যেতিয়া অন কৰো এই পানী বিলাক এহেঁতি লয় মানে এইবিলাকে পানী ল'ব লাগে কিন্তু ভিতৰৰ পানীটো আপোনাৰ ডেইলি নিদিলেও হয় নাই ভিতৰৰ পানীটো ডেইলি নহয় ভিতৰৰ পানীটো মই ক'ব বিচাৰিছো যে আপোনাৰ এইটো মানে 3 মাহ মানৰ পিছত ধৰক 3 মাহ মান মানে যেতিয়া আপুনি গম পাব যে ভিতৰৰ পানীটো শুকাইছে সেইটো কেনেকে গম পাব যেতিয়া মাছৰুম বিলাক ওলাইছে দেখিছে মাছৰুম বিলাক শুকাইছে অলপ শুকান মাছৰুম এটা দুটা পোৱাৰ পিছত আপুনি এটা আইডিয়া কৰিব গম পাব যে তেতিয়া মানে শুকাইছে কিয় মাছৰুমটো পানীৰ পৰিমাণটো কমিছে গতিকে হয় আপোনাৰ দুটা কাৰণ থাকিব পাৰে বাহিৰৰ এনভাইৰনমেণ্টৰ প্ৰব্লেমো থাকিব পাৰে নহ'লে ধৰক বতাহ পোৱা নাই ঠিকেই বাহিৰৰ যিটো পানী সেইটো সিহঁতি ভালকে পোৱা নাই বা 2 নম্বৰতে হ'ব পাৰে যে আপোনাৰ ভিতৰৰ পানীৰ পৰিমাণ কমিছে সাধাৰণতে 70-80% চান্স থাকে যে ভিতৰৰ পানীৰ পৰিমাণ কমে টাইমৰ ওপৰত ডিপেণ্ড কৰে যদি নতুন অৱস্থাতে পাইছে তেনেকুৱা বাহিৰৰ এইটো যে শুকাইছে এইটো আপোনাৰ কিমান দিন পানী পোৱা নাই এইটো নহয় এইটো মানে শুকাইছে মানে এইটো আপোনাৰ এনেকুৱাই পাব এতিয়া মানে এইটো হৈ গৈছেতো টাইম এইটো অলমষ্ট আপোনাৰ ডিচেম্বৰ মানে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে 3 মাহ হৈ গৈছে 4 নম্বৰ মাহত চলি আছে গতিকে 4 নম্বৰ মাহলৈকে ই প্ৰডাকশ্যন দি আছে মানে ভাল হৈ গৈছে তাৰ কাম অলৰেডি হৈ গৈছে হয় গতিকে তথাপি এতিয়া মানে আপোনাৰ বাহিৰৰ সাইডটো মানে মাইসিলিয়ামটো থাকেতো এইটো প্ৰডাকশ্যন টান হৈ যায় এইটো কি প্ৰডাকশ্যন দিলে নেকি অলৰেডি ইয়াৰ কমপ্লিট প্ৰডাকশ্যন আপুনি হৈছে বুলি এতিয়া যোনবিলাক প্লাছ হৈ আছে এইবিলাক আপোনাৰ আমাৰ 4th টাইম প্লাছ দি আছে এইবিলাক এইটো 4th টাইম হয় গতিকে থাৰ্ড টাইম আমাৰ এইটো আৰু কেই টাইম দিব এইটো ওলাব এইটো বুলি কথা নাই আচলতে আপুনি ক'ব গ'লে মই এইটো যদি 6 মাহলৈকো ৰাখোঁ 6 মাহলৈকো থাকি কিবা নহয় কিবা ওলাই থাকিব কিন্তু কথাটো হৈছে কি মই ইমান দিন এই গোটেই যদি সেটটো মই চেঞ্জ নকৰোঁ মোৰ লোকচান সেইটো কাৰণে আমি কোৱা হয় যে প্ৰফেচনেলি কৰিলে আপুনি 3 মাহ বা 4 মাহলৈকে মেক্সিমাম ৰাখি তাৰপিছত ৰিপ্লেচ কৰি দিয়ে 3 মাহ আপোনাৰ মেক্সিমাম কোৱা হয় কিন্তু মই ভাবোঁ 4 মাহ এটা ভাল টাইম 4 মাহ এটা ভাল হয়